এইটো বড়োলেণ্ডৰ মাটি নহয়, এইটো কমতাপুৰৰ মাটি। কিন্তু এইটো হয়, বাস্তবিক ঘটনা ঘটিছে, কিন্তু তাৰ আগত এই মাটিটো ডুৱাৰ্ছ বুলি কোৱা হৈছিলে। আমি আগৰ পৰাই কৈ আহিছোঁ যে কিছুমান বস্তু চালিজাৰি সংবিধানৰ কথা আছে, চালিজাৰি চাব লাগে। সেই বস্তুটো আমাৰ বড়ো মানুহবিলাকে মানে ভালকৈ বুজি পোৱা নাই। বস্তুটো হৈছে যে সেইদিনাখন এজন আমাৰ ছিনিয়ৰ জন ইণ্টিকাটাৰ ছাৰে কৈছিলে যে আৰ্টিকেল 2-3 নম্বৰত ট্ৰাইবেলবিলাকৰ কাৰণে একো কথা লিখা হোৱা নাই বা লিখা নাই। তাৰমানে আৰ্টিকেল 2-3 হে ইউনিয়ন টেৰিটৰী অথবা আলাদা ৰাজ্যৰ ষ্টেট যিবিলাক ডিমাণ্ড দিছে সেইবিলাক ডিল কৰে। তো এতিয়া কথা হ'ল আৰ্টিকেল 2-3 যদি ট্ৰাইবেলৰ বিষয়ে যদি এটা কথা বা এটা চেণ্টেঞ্চত যদি লিখা নাই, আমাৰ ডিমাণ্ডটো হৈছে বড়োলেণ্ডটো, ন' ডাউট এইটো লেংগুৱেষ্টিক বেচিছত বড়োলেণ্ড, কিন্তু ইয়াৰ মানেটো হৈছে এক্সক্লুচিভলি এটা জাতি কমিটিৰ অধিকাৰৰ প্ৰাপ্যটোক বুজাই আছে এক্সক্লুচিভলি। এতিয়া 6 শিডিউল সংবিধানটো বেলেগ, আৰ্টিকেল 2-3টো বেলেগ। এতিয়া বড়ো, ৰাভা, গাৰো, হাছং, মিচিং, লালুং, কছাৰী এইবিলাক গোটেই ট্ৰাইবেল জনজাতীয় শব্দ হয়। এতিয়া ট্ৰাইবেলবিলাকৰ কাৰণে বড়োলেণ্ড শব্দটো যেতিয়া মানে এক্সক্লুচিভলি ট্ৰাইবেল ৱৰ্ড হোৱাৰ কাৰণে, শব্দ হোৱাৰ কাৰণে ভাৰতৰ সংবিধানে কি দিব? 6 শিডিউলৰ ট্ৰাইবেলবিলাকৰ কাৰণে মৰ্যাদা আছে কিছুমান, সেইমতেই কাম কৰিব। এতিয়া কথাটো হ'ল যে আমাৰ বড়োলেণ্ড শব্দটো ট্ৰাইবেল শব্দ হোৱাৰ কাৰণে যে আমাৰ নৰ্থ ইষ্টত যিবিলাক 6 শিডিউল সংবিধান আছে সেইমতে হায়েষ্ট মৰ্যাদা, হায়েষ্ট মানে ৰাজমুকুট, যোনটো নেকি 6 শিডিউল কাউন্সিলৰ ওপৰত নাই, 6 শিডিউলৰ সংবিধানতে নাই। তো আমি দিল্লী কেলৈ বিয়া পাইছোঁ? দিল্লীটো বিয়া পোৱাৰ কোনো কথা নাই। গাৰ্জেনে আমাক দিল্লীয়ে যি ট্ৰাইবেল শব্দৰ কাৰণে যি বিচাৰিছে, আন্দোলন কৰি আহিছে 67ৰ পৰা 2021-22লৈকে যিখিনি আমি আন্দোলন কৰি আহিছে, BSc, BTC, BTR, তো সেইমতে 6 শিডিউলৰ যোনটো প্ৰাপ্য অধিকাৰ সেইটো হৈছে 6 শিডিউল কাউন্সিলৰ ওপৰত আৰু সংবিধানত নাই। এতিয়া কথাটো হ'ল যে যদি আমাক আলাদা ৰাজ্য, ইউনিয়ন টেৰিটৰী বা অট'নমাছ যদি ষ্টেট লাগে, আৰ্টিকেল 2-3 কি কৈছে? আৰ্টিকেল 2-3ৰ ইণ্টাৰপ্ৰিটেশ্যনটো এইটোৱে যে ইন জেনেৰেলভাৱে ইনক্লুচিভলি যদি হয় তেতিয়াহে আৰ্টিকেল 2-3টো ডিল কৰিব। এতিয়া আমাৰ ডিমাণ্ডটো বড়োলেণ্ড এইটো ট্ৰাইবেল শব্দ হয়, সেইটোতো আৰ্টিকেল 2-3 যাব নোৱাৰে। সেইকাৰণে কৈ আছোঁ আমি আৰ্টিকেল 2-3টো 1956 হৈছে এমেণ্ডমেণ্ট হৈছে, 7টা এমেণ্ডমেণ্টত এই বস্তুটো ক্লিয়াৰ কৰা হৈছে। ইয়াৰ ইণ্টাৰপ্ৰিটেশ্যনটো এইটোৱে হৈছে, ব্যাখ্যাটো এইটোৱে হৈছে যে ভাৰত চৰকাৰে এতিয়াও ৰাজ্য দিয়ে, নতুন নতুন ৰাজ্য ইউনিয়ন টেৰিটৰী গঠন কৰিব, কিন্তু ইনক্লুচিভলি হ'ব লাগিব। গোটেই জাতি ভাষা ধৰ্মৰ মানুহবিলাকো মানে ছাপৰ্ট দিব পৰাকৈ লিংগুইষ্টিক লাইনত, বিভিন্ন লিংগুইষ্টিক লাইনৰ মানুহবিলাকো ছাপৰ্ট দিব পৰা যদি নমেনক্লেচাৰটো যদি হয় বা যোনটো ডিমাণ্ড, ৰাজ্যৰ ডিমাণ্ডটো যদি সেই মৰ্মে হয়, তেতিয়াহে ভাৰতবৰ্ষে আৰ্টিকেল 2-3 মতে ডিল কৰিব। এতিয়াতো আমি বিচাৰি গৈছোঁ বড়োলেণ্ডটো ট্ৰাইবেল শব্দ হয়। তো ট্ৰাইবেল শব্দৰ কাৰণে কি আছে ভাৰতৰ সংবিধানত? 6 শিডিউল কাউন্সিলে হাইষ্ট। সেইকাৰণে 27 জানুৱাৰী 2020 কম্প্ৰেহেনচিভ ফাইনেল চলিউশ্যন টু দিয়াৰ ডিমাণ্ড বুলি লিখা হৈছে। সেইটো কথাটো সত্য। জন ইণ্টিকাটাৰ যোনটো কৈছে এই কথাটো সত্য। আৰ্টিকেল 2-3তো কোনো ট্ৰাইবেলৰ কাৰণে এটা চেণ্টেঞ্চো লিখা নাই। তো এই কথাকে আমি বুজাই আছোঁ আমাৰ বড়ো মানুহবিলাকক যে কথাটো হ'ল এনেকুৱা, উপেন্দ্ৰনাথ ব্ৰহ্মৰ পিছৰ পৰা এইখিনি কথা বড়ো ভাষাটি ভালকৈ বিস্তাৰিতভাৱে বুজাই দিব পৰা মানুহ আমাৰ ইয়াতে নাই। তথাপিও কিছুমানে বুজিব চেষ্টা কৰিছে। উপেন্দ্ৰনাথ ব্ৰহ্মই কি কৈছে? উপেন্দ্ৰনাথ ব্ৰহ্মই কৈছে যে আমাক হোমলেণ্ড মানে নিজা এটা ঘৰ যিকোনো প্ৰকাৰে সৃষ্টি কৰিব লাগিব। ইয়াৰ নমেনক্লেচাৰ যিয়ে নহওক, নামাকৰণ ৰাইজৰ নাম বড়োলেণ্ড বা দুৱাৰাঞ্চল বা যিয়ে নহওক, যোন ৰাস্তা দি গ'লে সংবিধানে আমাক এলাও কৰে। সেইকাৰণে আমি দুৱাৰাঞ্চল যোনটো আমাৰ প্ৰদেশ DGPয়ে ডিমাণ্ড কৰি আছে, ইয়াৰ মাটিৰ গোটেই এলেকাটো দুৱাৰ্ছ বুলি কৈছিলে, ইয়াৰ লিগিচি আছে 3টা। সেই মৰ্মে বিচাৰিছোঁ আমি ইনক্লুচিভ হয়, বিস্তাৰিত শব্দ হয়, এইটো সন্মিলিত শব্দ হয়। সেই ৰাস্তাটি গ'লে আমি উপেন্দ্ৰনাথ ব্ৰহ্মৰ যোনটো সপোন আছিলে হোমলেণ্ড ডিমাণ্ড কৰাৰ, যোনটো যেনেকৈ হওক অসমৰ পৰা ছেপাৰেট হ'ব লাগে, সেইটোকে আমি দেখাই আছোঁ। তো আমাক বেয়া কিয় পায়? আমি হ'লেতো বড়োলেণ্ড যদি শব্দটি যদি ট্ৰাইবেল ৱাৰ্ড দি যদি হ'ল হয়, আমিও বড়োলেণ্ড বিচাৰিলোঁ হয়। কিন্তু আৰ্টিকেল 2-3 তো দফাটো ডিল কৰে ইউনিয়ন টেৰিটৰী বা ফুল ফ্লেজড ষ্টেটটো।
তাৰ বাহিৰেতো আৰু বেলেগ সংবিধান ধাৰা নাম্বাৰটো ডিল নকৰে এতিয়া আৰ্টিকেল 2-3 যদি ট্ৰাইবেলবিলাকৰ কাৰণে এটা সেন্টেন্স লিখা নাই ভাৰতবৰ্ষই আপোনাক কেনেকৈ বড়োলেণ্ড শব্দ ট্ৰাইবেল শব্দ জনজাতি শব্দ দি কেনেকৈ আলাদা সেপাৰেট ষ্টেট দিব নোৱাৰে সেইকাৰণে কৈছোঁ আমাৰ বড়ো মানুহবিলাকক যে আপোনালোকে সংবিধানটো পঢ়ক অলপ ভালকৈ বিবেচনা কৰক যি ভুল হৈ গ'ল এনেকুৱা এটা জাতি কোনোটি বিশেষৰ নামত ভাৰতবৰ্ষই আজিৰ দিনত নতুন ৰাজ্য ইউনিটটো দিব নোৱাৰে তেনেকৈ হ'লেতো আগৰ যিবিলাক প্ৰিন্সলি ষ্টেট আছিলে 500টাতকৈ বেছি আছে ভাৰতত আৰু লিংগুইষ্টিক লাইনত 1500তকৈ বেছি নানানটা জাতি ভাষাৰ মানুহ আছে সিহঁতেও আকৌ গণ্ডগোল লগাব যে আমাকো ৰাজ্য লাগে সেইমতে বড়োলেণ্ড দিছে যেতিয়া গোৰ্খালেণ্ড লাগিব ৰাভা হাছং লাগিব ডিমা ৰাজি লাগিব খাচীলেণ্ড লাগিব গাৰোলেণ্ড লাগিব সেই বস্তুবিলাক প্ৰযোজ্য নহয় তাৰ মানে হাপো মৰে লাঠি উঠা মাহে ভাৰতবৰ্ষত নতুন নতুন ৰাজ্যও হয় ডেভেলপমেণ্টো হয় দেশো থাকে সেইমতেহে ভাৰতবৰ্ষই ৰাজ্যবিলাক গঠন কৰিব আৰু জন এন টি খাটাৰ ছাৰৰ নিজৰে ভুল হৈছে সিহঁতৰ এক্সক্লুডেড সংবিধানৰ ইনচাৰ্টেড আছিলে NC হিলছ পুৰণা নামটো 1952 যোনটো কাউন্সিলত আৰু এইফালে আছিলে মিকিৰ হিলছ তাহাঁতে কি ভাবিলে 1995ত সিহঁতে ডিমাণ্ড কৰিলে ৰিনেম কৰি পেলাই কি কৰিলে সিহঁতে বোলে ডিমা হাছাও লেণ্ড এইফালে বিচাৰিলে কাৰ্বি আংলং লেণ্ড এতিয়াতো এক্সক্লুচিভলি জাতি কমিটিৰ বিশেষত আহিল কিন্তু আগৰ নামত যদি কম্প্ৰাইজিং যদি একেলগ হৈ যদি অট'নমাছ ষ্টেটটো বিচাৰিলে হয় আজিৰ দিনত পাই গ'লো হয় সেইকাৰণে মেঘালয় খাচী জয়ন্তীয়া গাৰো হিলছে 1952ত সংবিধানত ইনচাৰ্টেড 6 শিডিউলত সোমোৱাৰ পিছত 6 শিডিউলৰ 20 পেৰা পাৰ্ট 2ত সংবিধানত ইনচাৰ্টেড হোৱাৰ পিছতো সিহঁতে দেখিলে আমিতো 6 শিডিউলৰ মতে পাই গ'লো এতিয়া আমাক লাগে আলাদা ৰাজ্য ইউনিয়ন টেৰিটৰী সেইমতে আৰ্টিকেল 2-3ৰ যি গাইডলাইন কি ফ'ল' কৰিব কৈছে সেইমতে ইনক্লুচিভলি সিহঁতে মেঘালয় নামৰ ৰাজ্যটো ল'বলগীয়া হ'ল তাৰপিছত সিহঁতে মেঘালয়ৰ মানেতো হ'ল বাদলংকী ৰাজ্য মানে বাদলংকী নিবাসস্থান বড়োত ক'ব গ'লে জুমিয়ৰ ৰাজ্য অসমীয়াত ক'লে মেঘৰ ৰাজ্য ইংলিছত ক'লে এবৰ্ড অফ স্কাই সেইটো ইনক্লুচিভ শব্দ হয় আৰু সিহঁতৰ মেঘালয় ষ্টেটো হৈ গ'ল লগতে সিহঁতৰ 6 শিডিউল থাকিল আমাৰো দুৱাৰ অঞ্চল কনষ্টিটিউচনেল বাউণ্ডাৰীৰ তলত দুৱাৰ অঞ্চল ষ্টেটো থাকিব আমি যিখিনি পাই আছোঁ এতিয়া BTC BTR সেইটোও থাকিব কি বেয়া আছে সেইকাৰণে কৈছোঁ আমি আমাৰ দুৱাৰ অঞ্চল যোনটো প্ৰদেশ বা DGPৰ যোনটো কনচেপ্ট এইটো 100% টেষ্টেড এইটো দিল্লী যাব সোনকালে আমি আলাদা ৰাজ্য পাম ভাৰতবৰ্ষৰ ইয়াৰ উত্তৰ দিব পৰা কোনো ক্ষমতা নাই 100% এইটো মানে হেৰি আছে সেইকাৰণে আমি গোটেই বড়ো মানুহ ভালকৈ চিন্তা চৰ্চা কৰি পেলাই বুজিবৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ ধন্যবাদ তাহাঁতে কামতাপুৰ বা কোচবিহাৰ ৰাজ্য যি বিচাৰি আছে সেইটো বাস্তৱত সত্যতা আছে 1949 28 আগষ্টত সিহঁতৰ এটা মাৰ্জাৰ হৈছিলে প্ৰিন্সলি ষ্টেট সেই মৰ্মে সিহঁতক চিক্ৰেট ৰাজ্য প্ৰদানো কৰা হৈছিলে দুৰ্ভাগ্যক্ৰমে সিহঁতে বেংগলৰ লগত চামিল হৈ থাকিল কিন্তু এইটো হয় বাস্তৱিক ঘটনা ঘটিছে কিন্তু তাৰ আগত এই মাটিটো ডুৱাৰ্ছ বুলি কোৱা হৈছিলে আমাৰতো মাৰ্জাৰ হৈছে 18টা ডুৱাৰ্ছটো 8 আগষ্ট 1949 সিহঁতৰতো 28 আগষ্ট আমাৰতো 9 আগষ্ট তেতিয়াহ'লে 20 দিন আগত এই মাটিটো আমাৰ মাটিটো মাৰ্জাৰ কৰা হৈছে ভাৰত চৰকাৰৰ লগত সেই মৰ্মে এই এলেকাটো ছেপাৰেট এইটো কেতিয়াও হ'ব নোৱাৰে এইটো কোচবিহাৰ বা কামতাপুৰৰ মাটি কিয়নো এই লেগেচিটো গোটেই লেগেচিটো আমাৰ হাতত 3টা আছে প্ৰথম লেগেচি মাটিৰ লিখা পঢ়া যোনটো লেগেচি 1865 1910 1949 সিহঁতৰ লগতো খালি 1949 এটা মাৰ্জাৰ কাগজ আছে সেইটো লৈ যদি ভাৰতবৰ্ষই যদি মানে বেচিছ কৰি পেলাই নতুন ৰাজ্য ইউনিটটো গঠন কৰিব যাই আছে আমি সেইটোৱে ডিমাণ্ড কৰি আছোঁ যে আমাকো সেই লেগেচি মতে দিব লাগে কিয়নো এই মাটিটো কেতিয়াও কোচবিহাৰৰ নহয় এই 18টা ডুৱাৰ্ছটো চলিড এক্সক্লুডেড এৰিয়া ট্ৰাইবেলবিলাকৰে আছিলে আৰু আমাৰ চিফটেন্সবিলাকে এলেকাটো চলাই আহিছিলে সেইবিলাক গোটেই আছে 12জন চিফটেন্স আছিলে তো সেইকাৰণে হিষ্ট্ৰী মানে স্পষ্ট কৰে সিহঁতৰতো বেলেগ আমাৰতো বেলেগ কিন্তু বড়োলেণ্ড উডিয়াচল কনচেপ্ট দি সিহঁতক উত্তৰ দিব নোৱাৰে কাউণ্টাৰ দিব নোৱাৰে কিন্তু এই এলেকাটো কেতিয়াও বড়োলেণ্ড উডিয়াচল বুলি নকৈছিলে এই মাটিটো এই এলেকাটো ডুৱাৰ্ছ বুলিহে কৈছিলে হিষ্ট্ৰী সেইকাৰণে আমি দুৱাৰ অঞ্চল বিচাৰিছোঁ আমাৰ 100% মানে ছাকচেছ হ'ব যাই আছে ৰিচেণ্টলি আমি অলৰেডি মেমৰেণ্ডামত দিয়া হৈ গ'ল তো ভাৰতবৰ্ষই কেতিয়া দিল্লী চৰকাৰে আমাক মাতে সেইটোৱে ইন্তজাৰ কৰি আছোঁ আৰু আমি আশাবাদী 100% আমি সোনকালে কামিয়াব সংবিধানত যাক যেনেকৈ যোন কমিউনিটিক যেনেকৈ দিয়া আছে মানে আমি কৈ আছোঁ যে সমান অধিকাৰ সমান বিচাৰধাৰাৰে চব জাতি কমিউনিটিক লৈ আমি আগবাঢ়িম ট্ৰাইবেলৰ কাৰণে সংবিধানে কি দিয়া আছে ট্ৰাইবেলে পাব SCৰ কাৰণে কি দিয়া আছে SC পাব আমি কাৰ অধিকাৰ কিয় খৰ্ব কৰিব যাম
সেইকাৰণে কৈছোঁ এই ৰাজ্যটো ইমান কালাৰফুল হ'ব যাই আছে, ইনক্লুচিভলি মানে এটা ৰঙীন এটা মানে ৰাজ্য হ'ব যাই আছে। ক'ব গ'লে এই ৰাজ্যৰ নতুন ৰাজ্যৰ লগত কোনো ৰাজ্য ভাৰতৰ কোনো কম্পেয়াৰে কৰিব নোৱাৰিব, এনেকুৱা ৰাজ্য হ'ব যাই আছে। ইয়াতে গোটেই জাতি ভাষা মানুহ ধৰ্মৰ মানুহ ছাপৰ্ট আছে। সেইকাৰণে আমি কৈছোঁ কোনো জাতি কমিটিক আমি মানে বাদ দিয়া নাই, চবেই স্ব ইচ্ছাৰে আহিছে, বুজিছে দুৱাৰ অঞ্চলৰ কনচেপ্টটো কি হয়। বড়োলেণ্ড ক'ব গ'লেতো মাতৃভূমি বুলি একচেপ্ট কৰিব নোৱাৰে মনৰ পৰা। দুৱাৰ অঞ্চল প্ৰদেশ যদি কয় গোটেই জাতি ভাষাও ভাবে যে এইটো আমাৰ মাতৃভূমি। সেইকাৰণে 100% সোনকালে ছাকচেছ হ'ব যাই আছে।